নমস্কাৰ আভা আছামিজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপেল খেতিৰ ওপৰত এটি ভিডিঅ' আগবঢ়াব ওলাইছোঁ। অৱশ্যে মই কাশ্মীৰ, হিমাচল প্ৰদেশ বা অৰুণাচল প্ৰদেশত কৰা আপেল খেতিৰ বিষয়ে ক'ব বিচৰা নাই। সেইসমূহ ঠাইত আপেল গছে সুন্দৰকৈ 1000 ঘণ্টা চিলিং আৱাৰ লাভ কৰে, কিন্তু 35 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাটো বা ন্যূনতম 200 ঘণ্টা চিলিং আৱাৰটো কৰিব পৰা ইজৰাইলৰ আন্না, ভাৰতৰ HRMN99 আৰু আমেৰিকান গল্ডেন ডৰচেট প্ৰজাতি আৱিষ্কাৰ হৈছে। এই ছামাৰ এপল প্ৰজাতি তিনিটা আমাৰ অসমৰ জলবায়ুটো কৰিব পৰা যায়। সেয়েহে এই ছামাৰ আপেল তিনিটাৰ যিকোনো দুটা প্ৰজাতি গছ ৰোপণ কৰিবৰ বাবে বাছি লৈ কমেও ইয়াৰ দুজোপা বাগিচাখনত লগাব পাৰিলে ভাল। ক্ৰছ পলিনেশ্যন হোৱাৰ বাবে ইয়াৰ ফলৰ মানদণ্ড উন্নত হ'ব। এইখিনিতে আপোনালোকে যদি চিলিং আৱাৰ বুজাত অসুবিধা হৈছে, মই জনাওঁ যে চিলিং আৱাৰ মানে হ'ল গছে ডমেঞ্চি পিৰিয়ডত যোৱা। এই সময়ত আমাৰ ভাষাত শীতনিদাত যোৱা বুলি কোৱা হয়, আৰু এই সময়তে জলবায়ুৰ উষ্ণতা 20 ডিগ্ৰী চেণ্টিগ্ৰেডৰ তলত থাকে। গছৰ বৃদ্ধি স্থবিৰ হৈ পৰে আৰু গছৰ পাতবোৰ সৰি যায়। আপেল গছৰ খেতি কৰিবৰ বাবে ইয়াৰ 2 বা 3 বছৰত উৎপাদন পাব হ'লে বীজৰ পৰা হোৱা পুলি বা ৰুট ষ্টক পুলি নলৈ গ্ৰাফটেড পুলি ল'ব লাগে। আমাৰ বাগিচাখনতো আমি দুজোপা আপেল গছ ৰোপণ কৰিছোঁ। ইয়াৰে এইজোপা হৈছে হৰিমন শৰ্মাৰ দ্বাৰা উদ্ভাৱিত HRMN99 প্ৰজাতিৰ আপেল গছ। এই আপেল গছজোপাৰ বৰ্তমান বয়স 1 বছৰ 3 মাহ হৈছে, আৰু এজোপা আছে, সেইজোপা মই আপোনালোকক দেখুৱাওঁ। এইজোপা হৈছে আন্না প্ৰজাতিৰ আপেল গছ। এই আন্না প্ৰজাতিৰ আপেল গছজোপাৰ বৰ্তমান বয়স প্ৰায় 3 বছৰ হৈছে। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰিব পৰা আপেল গছৰ খেতিৰ ইয়াৰ উৎপাদন পাবলৈ হ'লে ইয়াৰ সময়মতে প্ৰনিং বা কাটিংটো কৰিব লাগে। প্ৰনিং বা কাটিং গছৰ বাবে অতি গুৰুত্বপূৰ্ণ। সময়মতে কৰিলেহে ইয়াত গছত নোট বা বীমা গঠন হ'ব, আৰু এই বীমা বা নোটবোৰত পিছৰ বছৰ মাৰ্চ এপ্ৰিল মাহত ইয়াত ফুল আহিব। আপেল গছৰ ঘন কেনপি কিছুমানৰ শাখালৈ ইয়াত 45 ডিগ্ৰী কোণ কৰি ধেনুভিৰীয়া কৰি লৈ গছৰ ইয়াতে ৰছীৰে বান্ধি মাটিত খুটি পুতি ইয়াত পিছৰ বছৰৰ বাবে ফুল আহিবৰ বাবে ইয়াত বীমা বা নোট সৃষ্টি কৰিব পাৰি। এই ডালবোৰত আপেল গছত মুঠতে 2 বাৰ কাটিং বা প্ৰুনিং কৰা হয়। এই কাটিং বা প্ৰুনিং ইয়াত এবাৰ মে' জুনত কৰিব লাগে। মে' জুনত ৰিং কাটিং কৰিব লাগে। গছত যিবোৰ ৰিং গঠন হ'ব, এই ৰিংবোৰৰ 2 চেণ্টিমিটাৰ ওপৰত কাটিব লাগে। আৰু আমি সম্পূৰ্ণ পৰীক্ষামূলকভাৱে এইবাৰ আমি ৰিং কাটিং কৰিছিলোঁ। ইয়াতে ৰিংবোৰ গঠন হৈছিল, আৰু ইয়াতে আমি 2 চেণ্টিমিটাৰমান ওপৰত আমি কাটি দিছিলোঁ, আৰু দেখিছেনে কেনেদৰে 2-3টা শাখা ওলাইছে। অৱশ্যে এই ৰিং কাটিং কৰিবৰ বাবে গছৰ বয়স 1.5 পৰা 2 বছৰ হ'ব লাগে। আৰু
দ্বিতীয়বাৰ কৰিব লাগে নৱেম্বৰ মাহত। নৱেম্বৰৰ ফাৰ্ষ্ট উইকত উইণ্টাৰ কাটিং কৰিব লাগে। আমি এইবাৰ নৱেম্বৰ মাহত উইণ্টাৰ কাটিং কৰিম গছত। আৰু উইণ্টাৰ কাটিং কৰাৰ পিছত ইয়াত আইচ এইবোৰ স্লিপিং আইচবোৰ সক্ৰিয় কৰিবৰ বাবে আমি যাতে ইয়াত ফুল আহে মাৰ্চ এপ্ৰিল মাহত, সেইবাবে আমি উইণ্টাৰ কাটিং কৰিম। আৰু ইয়াৰ পাতবোৰ আমি যেতিয়া পাতবোৰ ছিঙি দিম প্ৰায়বোৰ পাত, কাৰণ আমাৰ ইয়াৰ জলবায়ুত যিহেতু এই পাতবোৰ সৰি নাযাব, সেইবাবে আমি এই পাতবোৰ ছিঙি পেলাম। আজিৰ ভিডিঅ'টিত মই আপোনালোকক আপেল খেতিৰ বিষয়ে এইখিনিয়েই জনাইছোঁ। ইয়াৰ পিছত পৰ্যায়ক্ৰমে মই আপোনালোকক ভিডিঅ'বোৰ আপলোড কৰি যাম আপোনালোকৰ সঁহাৰি পালে। আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।